স্বাগতম জনাইছোঁ কাটি অসমীয়া ব্লগলৈ। আজি আজি মানে কি জানা না, আজি মই চেলফি ষ্টিক অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত। তো আজি আহি পাইছে। তো মই সেইটোৱে আনবক্সিং কৰি মোৰ ফাৰ্ষ্ট ভিডিঅ' হ'ব এই আনবক্সিঙৰ। তো ভিডিঅ'টো চাব। মই মানে কি ভিডিঅ'টো বনাইছোঁ, তো ভিডিঅ'টো চাওক আপোনালোকে। তো এইখিনি ইডেলে চেলফি ষ্টিক ডেল, এই ডেল। তো নাম চাম নাই, কিবা নাম চাম চাইনিজ ভাষাত লেখা আছে। সেলফি ষ্টিক বুলি আছে, বাকী সব চাইনিজ ভাষাত লেখা আছে। কিবা খুলি চাওঁ ৰ'ব। তো ইডেল সেলফি ষ্টিক ডেল। তো কেনেকুৱা লাগিছে? 364 টকা লৈছে। এই বেছি দামিক নহয় দিয়ক, কম দামিক। তো ইডেলে ইমান লম্বা হয়, খাটা হয়, লম্বা কৰিব পাৰি, খাটা কৰিব পাৰি। আৰু এই ভাজ কৰি দিলে আপোনাৰ মোবাইলটো যিমান জোখৰ সেনেকুৱা সেয়ে আৰু সেনে কেনেকুৱা লাগিছে? চাওকচোন কেনেকুৱা লাগিছে ক'ব। ইডেলে দিয়ক, ইডেলে। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব হোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজি মই ঘৰৰ পৰা বনালোঁ এইটো ঘৰটো আমাৰ। তো ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, এইখিনি। আৰু এইটো মোৰ ইউটিউবত তাৰমানে কি আনবক্সিঙৰ ফাৰ্ষ্ট ভিডিঅ' এটি। তো ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, এইখিনিয়ে। তো ধন্যবাদ। জয় আই অসম। চাওক এই ৰাস্তাটো চাওক আমাৰ। এই কোনোবাই মোক মাতিছে ৰ'ব, মই যাওঁ। তো বাই বাই।